ইয়াতে স্ট্রাগল কৰি আছে মানে ব্ৰইলাৰ মুৰ্গী বনাব চৌক দেখিছে নে Hey guys, good morning. আমি তাৰমানে আজি যাম পিকনিকলৈ আৰু এইখানে ৰেডি কৰি আছো এইবিলাক আদা নহৰু চেৰা লগলো বাই আছে আৰু এইটা উঠফেৰে হোৱা নাই এইটা পুৰা টোপনি মাৰি আছে ফোন কৰি আছো আমাৰ গেংটো পুৰা যাম মানে আৰু আপোনাক দেখুৱাই যাম এই ব্লগটোৰ জৰিয়তে সকলোকে আমাৰ লগত থাকিব ব্লগটো জ্বলা জ্বলা কাটি ৰেডি প্লাস চাটনিৰ কাৰণে বস্তু লোৱা গৈছে চিকেন টিকেন এইবিলাক লম আপোনাক দেখুৱাই যাম লগ মছলা ৰেডি কৰিলো ইয়াক পিছা হ'ব মিক্সাৰত ধুনিয়া কৰি সো গাইস অলপমান কাম চাম কৰি দিলো এতিয়া ঘৰ লৈ যাও আৰু অলপ কাপা ধুই ৰেডি হও সো গাইস আমাৰ ডম্বৰু ভাই তাৰ মানে ৰেডি হলে তাৰ মানে তাড়াতাড়ি তাৰ মানে ৰেডি হৈছে এডভান্সত উঠিছে পুরো আমি এতিয়া ৰেডি পুরো এতিয়ালৈ গাড়ী আহি পোৱা নাই সেইবাবে ভাবিলো বস্তুবিলাক তাতে যোগাৰ কৰি ৰাখিলো সকলো এইবিলাক বস্তু লৈ যাই আছো এতিয়া সো গাইস যোগাৰ পাতি হলে ৰেডি আমাৰ সকলো গাইস বন্ধুবিলাক ওলাইছো ৰেডি সকলো আনি থৈছো এতিয়া গাড়ী ৰখি আছো কোথা হপা ৰখি আছে গাড়ীখান ইটাক গিলে আনাই কি যে হ'ব কষ্ট আমাৰ তেলকে ভৰাই আছো আমি যাম মানে ভূটান চকীত আজি ভূটান চকীত পিকনিক খাব যাম আমি সকলো বন্ধু বৰ ভাই অকাছি মানে ফেলে দিছি দেখছি না গাইস দেখছি না তোমাদের কাজে লাগবে রছি গাইস গাড়ি ইচ্ছা নাই কিমান টাইম গলি রখলো আমি গাড়ি তেন ঘুরে দিব গাইস দেখছি না পানি নিবে দিছি এই গাড়িত বহি লছি ইটান মোক বিকাশ ভাই পানি নিবে দিছি পানি ইনবে আছো মই জিপ মার মাতে বলি পিস্তল আমার রেডি ইটার ভুটান চকি লই বলি চলো আর কি চলো বেকো ready চিনা দজখান মেলিও মেলা না যাইছেন ও তে হেল্প লেখা আছে হেল্প শেয়ার বে লাগবো কথা বতৰৰ মাজৰে নলবাৰী চৰলৈ যোৱা এইটো হৈছে গেট আৰু এইটো সাইডে গলে আমি ভূটান চকী পাই যাম আৰু সকলো পিকনিকৰ গাড়ী ভৰ্তি হৈছে ইয়াত যাবলৈ আমাৰ লগনো বাৰ পুৰা সিংহৰৰ জুতি লৈ আছে ভোক লাগিছে বোলে তামাম কি জায়গায় লোৱা নাই কমলা কমলা বেছি কিমান গাইস আমি এতিয়া পাই গলো গেট ভূটান চকীৰ গেট পাই গলো এতিয়া গেট পাছ আনিব গৈছে অলপ পিছত আমি পাই যাম পিকনিক প্লেস আৰু চান্দাবাবে গেট পাছ লোৱাৰ কাৰণে মানুহ ফিল লাগি আছে মানে পিকনিকত ইয়াতে দেখিছে গোটা পাই পুৰা বহি আছে বগৰী খাই বলে বগৰী কিনি আছে বাহিৰৰ পৰা খানাৰ প্লেস আমাৰ ভাল প্লেস এটা বহুত টাইমে এটি বিচাৰিলো কিন্তু নাপালো এইখিনৰ মাজতে কৰিব লগা হ'ল প্লেনটো আৰু এফালে গাহৰি বনাই আছে ৰমেন ভাই আৰু বিদুৰ ভাই চাহ বনাব ধৰিছে পিকনিক প্লেস আমাৰ ব্রেড বনে আছে বিকাশু ভাই বড়া বড়ে ব্রেড কাম নাই পুরো রেখে আনছে না কি নিজে লগি দে জায়গা নাই তার পিছত কিলোর মাজত পাই গেল জায়গা এটা ব্রেড রেডি কৰি আছে পুরো আলু বেস সব কাটা গৈছে আমার সঙ্গে কাই আছে কাই এই পিকনিকটোৰ পৰিচালক হৈছে আমাৰ বিদুৰ ভাই আৰু সেই মৰ্মে আমাৰ পিকনিক প্লেসত আছো চকীত আই দেখিছেনে আমাৰ খানাৰ জাগা প্লেস চাও কিলৰ মাজত আমাৰ ৰমেনে ভাই গাহৰি বনাই আছে এতিয়া হিৰুক সব ভাই এতিয়া ইয়াতে স্ট্রাগল কৰি আছে মানে ব্ৰইলাৰ মুৰ্গী বনাব চৌক দেখিছেনে কি চৌক এটা জুয়ে উঠা নাই এফালে আমাৰ গাহৰি হবই গাইজ ইয়াত বনোৱা হ'ব ব্ৰইলাৰ মাংসটো আমাৰ কেফু ভাই বনাব এফালে গাহৰি চলি আছে আৰু সখী এফালে পুৰা থিয় হৈ পুৰা লেভেলত পোজ দি আছে খানা ক'ত বনাই আছে দেখিছেনে গাইজ এই শিলৰ মাজত পুৰা মস্ত বনাইছে এফালে বতাহো দি আছে উপায় নাই আৰু পিকনিক হয়
আমি যোনখানে জাগা মানে তাৰমানে প্লেচটো ইমান বেয়া শিলৰ মাজত আমি খানা খাই আছো আৰু ইয়াত মানুহ ভৰপূৰ মানে মানুহ দেখি আপুনি আচৰিত হ'ব আৰু আজি ৰবিবাৰ মানুহৰে ভৰপূৰ চ' গাইছ আমাৰ এইফালে খানা হোৱাই নাই আমাৰ চাৰিওফালে লগৰবিলাকে ফুৰিব গৈছে দুটা এটা মানে আৰু আমি ইয়াত বিন্দাছ বহি আছো আৰু অলপমান আৰু গান ইফালে পুৰা ভৰপূৰ গান চলি আছে আৰু জাগাত মানে মানুহ এনেকুৱা মানুহ দেখি আপোনাৰ ক'ব আৰু পুৰা মানুহৰে ভৰপূৰ আছে বহি বহি ভাবিলোঁ কিমাননো বহিম সেইবাবে অলপমান আপোনালোককো দৃশ্যবোৰ দেখুৱাওঁ পিকনিকৰ ইফালে মানুহৰে ভৰপূৰ আছে আৰু সেইফালে মানুহবিলাক ফুৰিবলৈ গৈছে ইয়াৰ চাপ লাভ চকী বুলি লিখা আছে পোষ্টাৰত ধুনীয়া কৰি চকীত গৈছোঁ যেতিয়া অলপমান ঘূৰিব লাগিব সেইকাৰণে ৰমেন ভাল লগত মই ওলালোঁ এনেকৈ যাবলৈ ফুৰিবলৈ এইফালে ঘোঁৰা বান্ধা আছে ঘোঁৰাত উঠিলে ঘোঁৰাত উঠিব পাৰে এইফালে ডেন্স কৰি আছে আৰু এইফালে মই চাৰিওফালৰ দৃশ্যবোৰ কেমেৰাত বন্দী কৰি আছোঁ আৰু এতিয়া এইটো চকৰি বাৰটো য'ত পাহাৰৰ পৰা নামি আছে ধুনীয়া ঠাণ্ডা এইটো দেখিছেনে ইমান ওপৰত উঠিব লাগে বাইদেউজনে ফুফাই ফুফাই নামি আহিলে তলক গেলি আৰু মই এতিয়া ফুফাই ফুফাই উঠি যাওঁ ওপৰত গেলি চ' গাইছ ইয়াত আছে গণেশ মন্দিৰ ধুনীয়া চাই এই গণেশ মন্দিৰটোত আহি সেৱা প্ৰাৰ্থনা কৰিব পাৰে আৰু পিছফালে বনাই আছে ধুনীয়া কৰি মন্দিৰটো আৰু নেক্সট ইয়াৰ গ'লে ভালকৈ দেখা পাব পাৰে আৰু ভাই আৰু মই বহুত ফুৰিলোঁ সেইকাৰণে ভাবিলোঁ এতিয়া আমি যাওঁ আমাৰ খানা পাৰ্টি লৈ বুলি কিবা কৰি আছে সিহঁতে গোটাইকেইটাই বিদুৰ ভাই বিকাশু ভাই লগনো ভাইহঁতে এতিয়া তালৈ বুলি যাইছোঁ বোলে চাওকচোন চানডে দেখি মানুহ ভৰপূৰো হৈছে পিকনিকত চ' গাইছ আমাৰ এইফালে খানা পিনা খোৱা চলি আছে অলপ পিছত হৈ যাব সকলোৱে খানা পিনা খাই ল'লে আৰু অলপ দেৰিকৈ হৈ যাব আৰু চকীত আহি ভাল লাগিল আৰু আমি এই শিলৰ মাজতে খাব লগা হ'ল আৰু জেগাটো আমাৰ কাৰণে বহুত শেষ হ'ল আৰু প্লেন নাছিল বহুত মানুহ ভৰ্তি হৈছিল না তো ইয়াতে খালোঁ আৰু সকলোৱে মিলি খাই আছোঁ এতিয়া ভাত খাই আছে পুৰা বিন্দাছ এতিয়া খাৱা লোৱা হ'ল বস্তুবোৰ ধুনীয়া কৰি পৰিপাটিকৈ ল'লোঁ লৈ গাড়ী লৈ বুলি আহিলোঁ কিন্তু মই গাড়ীখনে বিচাৰি পোৱা নাই ৰখি আছো তেতিয়াৰ পৰা গাড়ীত গেলে আমি বৰ হৈ গ'লো এতিয়া ৰখি মানে বেলেগ গাড়ী গুচি গেলে দেখছি না বেলেগ গাড়ী নাই গুচি গেছি তাৰমানে আমাৰ কাইব ভাইও বৰ হৈ গৈছে তাৰমানে খং উঠি গৈছে তামাম পুৰা তাৰমানে গেষ্টিক উঠি গৈছে পেটত কাইব বাৰ এতিয়া গেলে গাড়ী আহিব না আমাৰ বেলেগ গাড়ী গিলা যাই আছে এতিয়া চকীক বাই বাই দিয়ে আকৌ আপোনালোককো বাই বাই দিলোঁ নেক্সট ব্লগত আকৌ লগ